তীখ আৰু বাঘ বহুত সাহসী ল'ৰা হয়। ইহঁত দুটাই জম্বিবিলাক খেদি খেদি মাৰে। বন্ধু মাৰি কিন্তু মজা লাগিছে দেই। একটা জম্বি থাকিবলৈ নিদিওঁ, চব মাৰি শেষ কৰিম। অলপ আগত আবে ইমান ডাঙৰ জম্বি। ভয় নাখাবা, কৈ থাক, মই যাম। জম্বি ডাঙৰ হয় কি হ'ল? বাঘ বন্ধু কি হ'ব এতিয়া? ইমান ডাঙৰ জম্বি, গুলি লাগি একো হোৱা নাই যে। ওচৰতে পালেহিয়ে। তীখ মূৰত চুট কৰ। এইটো কেনেকুৱা জম্বি ঐ? গুলি লাগি একো হোৱা নাই যে মূৰত। বন্ধু বাঘ পলোৱাই ভাল আছে। মৰিলো। এডাল জম্বিয়ে যি ভুকুত দিলে বকৰি গুলা গুলা কৈছে। বাঘ তই অলপো দুখ পোৱা নাই নেকি? আবে আমি হলে চিপাহীয়, আমাৰ পেট ফুটিলেও একো নহয়। আবে এডাল জম্বিয়ে যি ভুকুত মাৰিলে বাঘ মনে মনে কি কথা কৈছ? একো নহয়, কিবা এটা কৈছো। তীখ এডাল জম্বি ওচৰত পালেহি। আবে বন্ধু চাই থাকিবলৈ সময় নাই, চুট কৰ। কৈছো বন্ধু। বন্ধু তই চুট কৰি থাক, মই এই গছজোপা ওপৰলৈ উঠি যাম আৰু তাৰ সমান সমান হৈ যাম। বম উলিয়াই তাৰ মূৰটোত পেলাই দিম। তাৰপৰা বম ফুটিব, তাৰ মূৰটো ফুটিব, ময়ো থাকিবা। বন্ধু ভাল আইডিয়া। হপত ওপৰলৈ যাম। এই ডাঙৰ জম্বি খতম হ'বই লাগিব আজি এতিয়াই।